আমি কোকৰাঝাৰ জিলাত ভ্ৰমণৰ কাৰণটো হ'ল বেচিকেলি কাৰ্চি কল অন EDC এণ্ড বাকী NCCৰ ফালৰ পৰা কোকৰাঝাৰত আমাৰ 4খন স্কুল কলেজত NCC আছে আৰু টোটেল ষ্ট্ৰেংথ কেডেটৰ হৈছে ইয়াত প্ৰায় about 400 যোৱা 2 বছৰত 2020 আৰু 2021ত আমাৰ NCC কেম্প বা ট্ৰেইনিং ভালদৰে হ'ব নোৱাৰিলে কোভিডৰ কাৰণে এতিয়া আকৌ গোটেইবোৰ তেনে ভালকৈ ষ্টাৰ্ট হৈছে আৰম্ভ হৈছে আৰু যোৱাকালি BTR চিফৰ লগতো আমাৰ অলপ কথা বাৰ্তা হৈছিলে এটা NCC বেটালিয়নৰ কাৰণে কোকৰাঝাৰ টাউনত বা কোকৰাঝাৰ জিলাত সেইটো হ'লে আৰু আমি এডিশ্যনেল কিছু ভেকেঞ্চি পোৱা যাব নট উইথষ্টেণ্ডিং ডেট যোৱাকালি আমি আলোচনাৰ সময়ত এইটো সিদ্ধান্ত কৰা হ'ল যে 100 এডিশ্যনেল ভেকেঞ্চিজ কেডেটছৰ কোকৰাঝাৰ জিলাক দিয়া যাব আৰু এই ভেকেঞ্চিখিনি অলপ প্ৰচিজাৰ আছে গতিকে প্ৰচিজাৰৰ কাৰণে অকণমান 2-3 মাহমান সময় ল'ব বাট 400 প্লাছ এতিয়া বৰ্তমানৰ যি ষ্ট্ৰেংথ তাৰ লগত আৰু 100 ভেকেঞ্চিজ কোকৰাঝাৰ জিলাই পাই যাব আৰু সেই ভেকেঞ্চিখিনি যিখিনি দিয়া যাব এডিশ্যনেল কেডেটছৰ ট্ৰেইনিং এটচেট্ৰা আমাৰ যিটো ধুবুৰীৰ বেটালিয়ন আছে তেওঁলোকে তত্বাৱধান কৰিব আৰু তেওঁলোকৰ ছুপাৰভিজনতে হ'ব থেংক ইউ যিটো স্কিম এতিয়া কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে অগ্নিপথ এই স্কিমটোৰ কেইটামান বিশেষ ফিচাৰ্ছ হৈছে ফাৰ্ষ্ট ইজ আপোনালোকৰ এটা আৰ্মি এটা ইউথফুল প্ৰফাইল পাব ইউথফুল প্ৰফাইল ইন দি চেন্স যিটো এভাৰেজ এজ অফ আ জৱান এতিয়া প্ৰেজেণ্টলি দ্যাটছ 32 এতিয়া ওৱান্স মানে এই স্কিমটো ইমপ্লিমেণ্ট হয় তেতিয়া সেই এভাৰেজ এজটো উইল কাম ডাউন আৰু প্ৰায় 26 মান হ'ব চ' সেইটো দ্যাটছ আ বিগ এডভান্টেজ ফৰ দি আৰ্মি ছেকেণ্ড ইম্পৰ্টেণ্ট পইণ্টটো হৈছে যে যিখিনি মানুহ বা ল'ৰা ছোৱালী দ্যাট ইজ 75% যিখিনি ঘূৰি আহিব 25%টো ৰিটেইন হ'ব যিখিনি ঘূৰি আহিব তেওঁলোকক এবজৰ্ভ কৰা হ'ব লেটাৰেলি এবজৰ্ভ কৰা হ'ব পাব্লিক ছেক্টৰ ইউনিটছবিলাকত আৰু CAPFত দ্যাট ইজ চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চেছত তেওঁলোকক অন প্ৰায়ৰিটি দিয়া হ'ব তেওঁলোকক এনৰোল কৰাত ওৱান্স দে কাম বেক ফ্ৰম দি আৰ্মি কিন্তু আমাৰ অসমৰ এটা অকণমান বেলেগ ধৰণৰ ঘোষণা হৈছে অনাৰেবল চিফ মিনিষ্টাৰ ছাৰে এইটো ঘোষণা কৰিছে তেওঁ কৈছে যে যিখিনি আমাৰ অসমৰ ল'ৰা ছোৱালী ঘূৰি আহিব তেওঁলোকক তেওঁ প্ৰায়ৰিটিত নহয় তেওঁ এচিউৰেঞ্চ দিছে কৈছে তেওঁলোকক পুলিচত লোৱা হ'ব গতিকে আমাৰ কাৰণেতো চবৰে অসমৰ ল'ৰা ছোৱালী যিবিলাক যাব তেওঁলোকৰ কাৰণেতো ভাল খবৰ আৰু অভাৰঅল ওৱান্স মানে ঘূৰি আহে আৰ্মিৰ পৰা ল'ৰা ছোৱালীবিলাক ঘূৰি আহিব তেওঁলোকে দি হ'ল এটা হিউজ কৰ্পাছ সেইটো দ্যাট ইজ এবাউট 11.4 অলমষ্ট এবাউট 12 lakhs সেই কৰ্পাছটো পাব তেওঁলোকে সেই ৰিছেটেলমেণ্ট কামত তেওঁলোকক সহায় কৰিব চ' অভাৰঅল ইটছ আ উইন স্কিম ফৰ एवरीबॉडी नोंथाङा सरकारि साख्रि नागिरदोंना नोंथांनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं एडुकेट पॉइंट जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरकारि साख्रिनि गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन बे एडुकेट पॉइन्टआव नोंथांमोना SSC बैंक PO बैंक क्लार्क बैंक SO UPSC FSC डिफेन्स रेलवे स्टेट इन्सुरेन्स AAO ADO एसिस्टेन्टजों लोगोसे स्टेट लेभेल्स अफ आरो माखासे सरकारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन बेखौबो मिथिनांगोन दि बे एडुकेट पॉइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि SSC GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन बे सोलोंसालिया क'क्राझार बरपेटा रड गलपारा आरो बङाइगावआवबो दं क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261133 9101 536360 70020261133 9101536360